আজি দিনটো মোৰ বাবে খুবেই ভাল লগা এটা দিন জীৱনতো কেতিয়াও পাহৰিব নোৱাৰা এটা দিন যিহেতু আজি মোৰ বাৰ্থডে হয় যোৱাবাৰ কেম্প কৰিব যাওঁতেও বাৰ্থডেটো মোৰ কেম্পতে পৰিছিলে এইবাৰো একেই হ'ল মোৰ বাৰ্থডে কেম্পতে পৰিলে যোৱাবাৰ বৰ দুখ লাগিছিলে এবাৰো দুখে লাগিছে বাৰু যিহেতু মই ঘৰত নাই ঘৰলৈও বহুত বেছি মনত পৰি আছিলে মা দেউতা বৌ আকৌ পোৱালীকেইটালৈও বহুত বেছিকৈ মনত পৰি আছিলে আমাৰ কেম্প হৈছিলে ডিব্ৰুগড় কানৈ কলেজত বাহঁতি তাতে থাকে বাৰু বায়ে গেটৰ মুখলৈ আহি ঘপককৈ মানে আহি গ'ল মোক খবৰে দিয়া নাছিলে বাহঁতি আহিছে বুলি আহি দেখিলোঁ কেক লৈ আহিছে আৰু আমাক মানে বেলেগ বস্তু লৈ আহিছিলে কিন্তু কেম্পৰ ভিতৰত সোমাব দিয়া নাছিলে সেইবাবে থেংক ইউ বা ভিনদেউ আৰু থেংক ইউ মোৰ অল ফ্ৰেণ্ডছ তোমালোকে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মই তোমালোকক কেতিয়াও পাহৰিব নোৱাৰোঁ ইমান মৰম দিয়া মানে ভাবিব নোৱাৰা আৰু বহুত মিছ কৰিম তোমালোকক আৰু বিশেষকৈ আমাৰ চিনিয়ৰ লগৰে হয়নে ভণ্টি হয় তোমালোকক বহুত বহুত ধন্যবাদ আৰু তোমালোকক আকৌ লগ পাম নে নাপাম সেইটো নাজানো কাৰণ আমাৰ এইটোৱে হয় লাষ্ট NCC কেম্প মোৰ বাবে এই দিনটো বহুত এটা মানে ভাবিব নোৱাৰা এটা দিন হয় আমাৰ কলেজৰ ছেকেণ্ড ইয়েৰ কেডেট কেইজনীকো বহুত বহুত ধন্যবাদ তোমালোকে ইমান মৰম দিয়াৰ বাবে কেতিয়াবা তোমালোকক বেয়াকৈও কৈ পাইছোঁ যদিও মই নাজানো কৈ পাইছোঁ যদিও মাফ কৰি দিবা আৰু নিজৰ বা বুলি নিজকে বহুত ভাগ্যৱান বুলিও ভাবিছোঁ কাৰণ আমি কেম্পত 400জনী ছোৱালী আছোঁ তোমালোকে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ কাহানিও পাহৰিব নোৱাৰোঁ তোমালোকে ইমান মৰম ইমান মানে ভাবিব নোৱাৰা আৰু বহুত বহুত ধন্যবাদ তোমালোকে সদায় মোৰ মনত ৰৈ যাবা আৰু